हेलो व्यूअर्स, আজি আপোনালোকলৈ মই লৈ আহিছোঁ ধোচাৰ ৰেচিপি। এইটো অলপ ইউনিক টাইপৰ হয়। ইয়াত মই বিলাহী আৰু চুজি দি বনাইছোঁ। আপোনালোকেতো সকলোৱে ধোচা বনায়ে, কিন্তু এইটো অকণমান বেলেগ টাইপত মই বনাইছোঁ। চাবচোন কেনেকুৱা লাগে, খাবলৈ খুব টেষ্টি হয়। প্ৰথমে মই লৈছোঁ চাটনিৰ কাৰণে নাৰিকল, নিমখ, নৰসিংহ পাত অলপমান, জলকীয়া কেইটামান, কৰ্ণফ্ল'ৰ 1 চামুচ, বিলাহী 2টা, ক'লা সৰিয়হ, আদা আৰু পিঁয়াজ, আৰু লাগিব অলপ আপোনালোকক আটা আৰু চুজি আৰু তেতেলী পানী লাগিব। প্ৰথমে মই এনেকৈ ক্ৰছকৈ বিলাহীকেইটা কাটি লৈছোঁ। তেতিয়া বইল কৰিলে পটককৈ ইজিকৈ বাকলিটো এৰাই যায়। প্ৰথমে মই পানীত বিলাহীকেইটা আৰু জলকীয়াকেইটা দি মই বইল কৰি ল'ম। তাৰপৰা মই এতিয়া ধোচাৰ চাটনিটো বনাবৰ কাৰণে মই নাৰিকলখিনি আৰু তাত মই বাদাম কেইটামান দি দিছোঁ, কাজু আছে আৰু তেতেলীখিনি আৰু কেঁচা জলকীয়াকেইটা দি মই মিক্সিত মাৰি ল'লোঁ, এটা পেষ্ট বনাই ল'লোঁ। এতিয়া মোৰ বিলাহীকেইটা বইল হৈ গ'ল। আপোনালোকে ফ্ৰিজৰ পানী উলিয়াই ইয়াত থ'ব, তেতিয়া সেইটো লগালগ ঠাণ্ডা হৈ যায় আৰু বাকলিটো গুচাবলৈ বহুত সুবিধা হয়। চাওক, এতিয়া ইমান সহজতে বিলাহী বাকলিবোৰ এৰাই গৈছে। এইখিনি আমি আকৌ মিক্সিত মাৰি ল'ম। ইয়াত মই জলকীয়াকেইটা আৰু বিলাহীকেইটা দিছোঁ। আৰু যি আদাডোখৰ লৈছিলোঁ মই ইয়াত দি দিম। মোৰ পেষ্টটো ৰেডি হৈ গ'ল। প্ৰথমতে মই পেষ্টখিনি এটা বলত উলিয়াই ল'লোঁ। তাৰপিছত মই হাফ কাপ চুজি লৈছিলোঁ, চুজিখিনি মিক্স কৰিছোঁ। তাৰপিছত মই হাফ কাপ ইয়াত আটা লৈছোঁ, আটা দিব আপোনালোকে। তাৰপিছত মই পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি দি দিছোঁ। নিমখ মই দিছোঁ অলপমান, আপোনালোকে যিমানটো পাৰে দিব, যিমানখিনি ভাল পায়। আৰু 1 টেবুল স্পুন মই ইয়াত কৰ্ণফ্ল'ৰ দি সকলো বস্তু দি মই ভালকৈ মিক্স কৰি দিম। তাত পানী দি অলপ অলপ মিক্স কৰি যাব। এইটো ডাঠ হ'ব নালাগে, একদম পনীয়া হ'ব লাগে আপোনাৰ ইয়াৰ কনচিষ্টেঞ্চিটো। আপোনালোকে পূৰা পাতলা কৰি ল'ব। প্ৰথমে পাতলা নকৰিলেও হ'ব, প্ৰথমে অলপ এনেকুৱা ডাঠ কৰি ৰাখিব। তাৰপিছত মই তেল লৈছোঁ 2 টেবুল স্পুন, আৰু তাত মই ক'লা সৰিয়হ আৰু নৰসিংহৰ পাতকেইখিলা দি দিলোঁ। আপোনালোকে যিটো আমি বনাইছিলোঁ ন, সেইখিনি আপোনালোকে আধা ঘণ্টামান ঢাকি পেলাই থৈ দিব। তাৰপিছত এনেকৈ ইয়াৰ গৰম সেইখিনি দিয়াৰ লগালগ আপোনালোকে ঢাকি দিব। তাৰপৰা টাৱা এখন লৈ প্ৰথমে অইল ব্ৰাছ দি অইলখিনি ভালকৈ মিলাই ল'ব। তাৰপিছত একদম পনীয়া কৰি, দেখিছেনে মই কিমান পনীয়া কৰিছোঁ, গোটেই টাৱাখনত বেলি দিব। এই ফুটা ফুটা হৈছে যে, এইটো হ'লে ভালেই। এইটো আপোনালোকৰ হ'বলৈ অলপ টাইম লাগিব। আপোনালোকে কোনো জোৰ জবৰদস্তি নকৰিব। যেতিয়া সিজি যাব, সি আপোনা ছাইডৰ পৰা এৰ খাই যাব। গতিকে আপোনালোকে জোৰ জবৰদস্তি নকৰিব, নহ'লে এইটো ভাঙি যাব। যেতিয়া দেখিব মাজৰডোখৰ অলপ ব্ৰাউন কালাৰ হৈছে, তেতিয়া আপোনালোকে স্পেচুলাৰ হয় বা যিটো আপোনালোকে সুবিধা পায়, সেইটো ছাইডটো প্ৰথমে এৰুৱাই চাব। যদি এৰ খাই যায়, জানিব যে আপোনালোকৰ ধোচাটো হৈ গৈছে।
মোৰটো এতিয়া চাওক ব্ৰাউন কালাৰ আহি গ'ল। সাইডৰ পৰা মই অলপ এৰুৱাই চাম, যদি এৰ খাই জানিব আপোনাৰ ধোসাটো হৈ গ'ল। চাওক কিমান ইজিকৈ এৰাই আহিছে, খালি আপোনালোকে জোৰ জবৰদস্তি নকৰিব, অলপ টাইম লাগিব। ধুনীয়াকৈ এৰাই গৈছে দেখিছে। স্পেটচুলা হ'লে ভাল হয়, বস্তুটো ভাগ নাখায়। মোৰ ধোসা ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হয়, বিলাহী থাকে যে ইয়াত। মই নেক্সটটো বনালোঁ, সেম প্ৰচেছতে বনাইছোঁ। ঠিকে আছে নে ধোসাটো? মোৰ এতিয়া ধোসা ৰেডি। তাত মই চাটনিটো আৰু অলপ টমেটো চচ দি দিছোঁ। খাই চাবচোন, বহুত ভাল লাগিলে। মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, পাৰিলে শ্বেয়াৰো কৰি দিব। আৰু যিসকল মোৰ নতুন আহিছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এবাৰ আপোনালোকে খাই চাবচোন, ভাল লাগে এইটো ধোসা খাই। থেংক ইউ ছ' মাছ।